বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম পচলা অৰ্থাৎ কলগছৰ এটা ধুনীয়া ৰেচিপি। ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে কলগছৰ সৰু পুলি এটা মাজৰ টুকুৰা এনেকৈ কুটি ল'ব। তাৰ পিছত কেৰাহীটো গৰম কৰিব অলপ, আৰু কেৰাহীটো গৰম হ'লে মিঠাতেল দি ল'ব, যিদৰে আপোনালোকে বেলেগ তৰকাৰী ৰান্ধে। আৰু কেৰাহীটো গৰম হৈ আছে আৰু এতিয়া দিয়া হৈছে মিঠাতেল। বেলেগ তৰকাৰীত যেনেকুৱা মিঠাতেল দিয়ে তেনেকুৱাকৈ দিলে হ'ল মিঠাতেল। আৰু মিঠাতেলখিনি গৰম হোৱালৈ অপেক্ষা কৰিব। আৰু মিঠাতেলখিনি গৰম হ'লে আপোনালোকে ইয়াত দিব লাগিব কালি জিৰা। এইটো কলা কলা, এইটো আপোনালোকে কি নাম বুলি কয় কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে কালি জিৰা বুলি কয় লৱাৰ আছামত। আৰু এইখিনি দি অলপ ভাজি থাকিব। তাৰপিছতে কুটি লোৱা পিঁয়াজ অকণমান দিব, আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ অপেক্ষা কৰিব। তাৰপিছতে অলপ পিছত কেঁচা জলকীয়া কাটি কাটি দি ল'ব এনেকুৱাকৈ, আৰু অলপ লৰাই দিব। আৰু এইখিনি অলপ সময় ভাজি ল'ব। আটাইখিনিয়ে অলপ ৰঙচুৱা হোৱাকৈ ভাজি থাকিব। ইয়াৰ পিছতে আপোনালোকে কুটি লোৱা কলগছখিনি ইয়াতে দি দিব। আৰু কুটি লোৱা কলগছখিনি দি লোৱা হ'লে আপোনালোকে আটাইখিনি বস্তু লাহে লাহে লৰাই থাকিব। আৰু বেলেগ তৰকাৰী যেনেকৈ ভাজি থাকে তেনেকুৱাকৈ ভাজি থাকিব। আৰু অলপ পিছতে আপোনালোকে অনুমান কৰি যিখিনি লাগে সেই হিচাপত নিমখ দি ল'ব, কাৰণ নিমখখিনি দিলেহে বস্তুখিনি সিজোৱাত সহজ হ'ব। আৰু নিমখ দিয়াৰ পিছতে ইয়াত দিয়া হৈছে হালধি, আৰু হালধিৰ পাউডাৰ ব্যৱহাৰ কৰা হৈছে। আৰু হালধিখিনি দিয়াৰ পিছত আকৌ লৰাই থাকিব। আৰু বেলেগ তৰকাৰী যেনেকৈ ৰান্ধে তেনেকুৱাকৈ লৰাই থাকিব। আৰু ইচ্ছা কৰিলে আপোনালোকে মাজে সময়ে ঢাকন মাৰিও থৈ দিব পাৰে। আৰু এনেকুৱা লৰাই থাকিব মাজে মাজে, আৰু মাজে মাজে ঢাকন মাৰি থৈ দিব। আৰু এনেকুৱা কৰি কৰি বেলেগ যেনেকৈ মূলা আদি যেনেকৈ ভাজে, কোমোৰা আদি যেনেকৈ ভাজে তেনেকুৱাকৈ ভাজি থাকিব। আৰু কোমোৰা ভাজিৰ নিচিনা হৈ আহিব। আৰু এনেকুৱা হ'লে আপোনাৰ তৰকাৰী ৰেডি হোৱাৰ ফালে গৈ আছে। আৰু যদিহে আপোনালোকে ধনিয়াৰ ছিজনত কৰে, এইখিনি সময়তে ধনিয়া পাতৰ ধনিয়া পাত দিলে ধুনীয়া এটা গোন্ধ আহিব ধনিয়া। যিহেতু এতিয়া ধনিয়া পোৱা নাযায়, গতিকে ধনিয়া পাত দিয়া হোৱা নাই। আৰু আপোনালোকে সোৱাদ অনুসৰি ইচ্ছা কৰিলে কিছুমানে মিট মছলা অকণমান দি ল'ব পাৰে। গতিকে মছলা দিয়া হোৱা নাই, বেলেগ কোনো মছলা। আৰু আপোনালোকে মাজে মাজে লৰাই থাকিলে হ'ল। আৰু এতিয়া হৈ গ'ল আপোনাৰ ইয়াত পচলা ভাজি ৰেডি। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ